যে এবাৰ যেটো বানপানী হল এই যি বানপানী এটো আসলতে পূৰ্বৰ বানপানীৰ নিচিনা নহয় এসপ্তাহলৈকে চৰকাৰৰ কোনো ধৰণৰ অস্তিত্ব নাছিলে আমি দেখি আছো আমি ফিল্ডত আছো সেই সময়ছোৱাত আপোনাৰ এই চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নাও এখনো যোগাৰ হোৱা নাছিল তেওঁ হতা হৈছে তেওঁ মেন্টেলি অলপ ডিস্টার্ব হৈছে নেকি নাজানো অবৈধ শিল খনন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব তেওঁলোকক বিকল্প ৰাস্তা দিব লাগিব জীয়াই থাকিবৰ কাৰণে ৰাইজে যি সাহায্য দিছে সেইটো প্ৰতিগৰাকী আপোনাৰ ভুক্তভোগী পৰিয়ালে পায় আৰু চৰকাৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য তেওঁলোকৰ আপোনাৰ বিজেপিৰ যিবিলাক দায়িত্বত থকা মেম্বাৰ সেইবিলাকে পায় সেই য'ত আপোনাৰ নাগালেণ্ড বৰ্ডাৰ সেই অঞ্চলবিলাক পৰিদৰ্শন কৰিছো বিহুবৰ চন্তক নেপালী খুঁটি শিলনি য'ত সেই কাৰবাৰবিলাক চলি আছে নাগিনী মৰালৈকে আমি গৈ গোটেইবিলাক আচলতে সাৰ্ভে কৰিছো চাইছো জেগাবিলাক সঁচা সঁচিকে এই বানপানী প্ৰাকৃতিক দুৰ্যোগ হয় নে নহয় সেইটো জানিবলৈ চেষ্টা কৰিছো আৰু আমি দেখিছো সঁচা সঁচি কথাটো ক'বলৈ গ'লে এই বানপানী কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয় বৰষুণ দিছিলে প্ৰচুৰ পৰিমাণে সেই কথাটো হয় কিন্তু ইয়াৰ যিটো দুৰ্যোগ নামি আহিলে সেই দুৰ্যোগৰ মূল কাৰণটো হৈছে অবৈধ কয়লা খনন আৰু আপোনাৰ অবৈধভাৱে যি শিলৰ খনন হৈ আছে সেই কাৰণে আসলতে এই আপোনাৰ দুৰ্যোগত আপোনাৰ চাৰিখন জিলা তছনছ হৈ গৈছে আপোনালোকে যদি লক্ষ্য কৰি চাই কয়লা খান্দি গোটেই পাহাৰসমূহ ধ্বংস কৰি পেলাইছে আপোনাৰ তাত ডাঙৰ ডাঙৰ হ্ৰদ সৃষ্টি হৈছে আপোনাৰ অবৈধ শিলবালি খননৰ ফলস্বৰূপে তাত আপোনাৰ তেনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ পুখুৰী সৃষ্টি হৈছে আৰু সেইবিলাকত আগৰ যিবিলাক বৰষুণৰ সময়ত যিবিলাক পানী জমা হৈছিলে সেই জমা হৈ থকা পানী এটা গোটেইখিনি আসলতে ঢল হিচাপে নামি আহিলে তললৈ এই কথাটো বাস্তৱ কথা অবৈধ কয়লা খনন আৰু শিল খননৰ কাৰণে যে এই দুৰ্যোগটো আহিছে সেই কথাটো আমি দেখি আহিছো নিজৰ চকুৰে আৰু আপোনালোকেও নিশ্চয় দেখিছে আমি নিজে তাত থকা আজি শিলনি নেপালী খুঁটিত থকা ৰাইজৰ আমি মতামত গ্ৰহণ কৰিছো তেওঁলোকেও কৈছে যে কথাটো যে আগতে যদি আমি কেনেবাকে এই শিলৰ কাৰবাৰটো জড়িত আছিলো আমাৰ ঘৰ উটুৱাই লৈ গ'ল আমাৰ নিজৰ ঘৰ পৰিয়ালৰ মানুহ মৃত্যু হৈছে আমি শিললৈ নাচাওঁ আৰু বুলি কৈ দিছে মুখ্যমন্ত্ৰীয়ে আকৌ এতিয়া আপোনাৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অবৈধ শিল খনন বা কয়লা খননৰ মানুহ যিবিলাক জড়িত হৈ আছে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে আৰু আমি দেখিছো এই কয়লা খনন কাৰবাৰটোত আমি দেখিছো এই আপোনাৰ এই কি বুলি কয় সুশান্ত বৰগোহাঁইৰ পৰা আৰম্ভ কৰি আপোনাৰ ময়ূৰ বৰগোহাঁই আপোনাৰ নাজিৰা সমষ্টিৰ বিজেপিৰ বিধায়ক আৰু এগৰাকী আপোনাৰ ধৰ্মেশ্বৰ কোঁৱৰ সেই মানুহবিলাকে হৈছে অবৈধ কয়লা খননৰ মেইন মানুহ সেই মানুহবিলাকক বচাবৰ কাৰণে আজি মুখ্যমন্ত্ৰীয়ে অবৈধ কয়লা খনন আৰু শিল খননক সমৰ্থন কৰিছে কিন্তু এই যে অবৈধ শিল খনন আৰু কয়লা খননে এতিয়ালৈকে আপোনালোকে যদি চাই আপোনাৰ চৰকাৰী হিচাপতে 90 জনতকৈ বেছি মানুহৰ মৃত্যু হ'ল এই খননৰ কাৰণে আৰু আমি সেই কথাবিলাক দেখি আছো আজি আপোনাৰ নেপালী খুঁটি অঞ্চলত কিমান মানুহৰ মৃত্যু হৈছে আপোনালোকে দেখিছে তেওঁলোকে গো পালন কৰিছিলে সেইবিলাক কেনেকে বানত উঠি গ'ল আপোনালোকে দেখিছে মুঠতে এই উজনি অসমৰ এইবাৰ যিটো প্ৰলয়ংকাৰী বান এই বানটোৰ মূল কাৰক কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয় এই কাৰণত আটাইতকৈ বেছি আপোনাৰ প্ৰভাৱ পেলোৱা কথাটোৱে হৈছে অবৈধ কয়লা খনন আৰু আপোনাৰ অবৈধ শিল খনন আৰু এই অবৈধ কয়লা খনন আৰু শিল খনন এইটো বন্ধ কৰিব লাগিবই মুখ্যমন্ত্ৰীয়ে তেওঁ মানে এটা পাৰ্চেন্টেজ পায় নেকি সম্ভৱ তাৰ পৰা সেইকাৰণে তেওঁ আচলতে তাৰ মানুহবিলাকে আজি আপোনাৰ নেপালী খুঁটিৰ মানুহবিলাকে বোলে অবৈধ শিল খননটোত জড়িত হৈ আছে আৰু তেওঁলোকে যদি আপোনাৰ তেওঁলোকৰ জীৱন নিৰ্বাহ যিহেতু সেই শিল খননৰ পৰা হয় গতিকে এইটো বন্ধ কৰি দিলে এই মানুহবিলাক কেনেকৈ চলিব বুলি কৈছে মানে অবৈধ শিল খনন কৰি মানুহবিলাক জীয়াই থাকিব লাগিব তাৰ পাছত তেওঁৰ পৰিয়ালৰ মানুহ প্ৰতি বছৰে মৰিব লাগিব বানত এইটোৱে হ'ব কথাটো আৰু মুখ্যমন্ত্ৰীৰ এটা বক্তব্য আপোনালোকে নিশ্চয় শুনিছে তেওঁ কৈছে আজি নেপালী খুঁটি শিলনি বা বিহুবৰ অঞ্চলৰ মানুহে অবৈধ শিল খননৰ জৰিয়তে তেওঁলোকে চলি আছে বুলি কৈছে আৰু সেইকাৰণে বোলে বন্ধ কৰিব নোৱাৰে মই এটা কথা আপোনাক সুধিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যে সেই নেপালী খুঁটি শিলনি বিহুবৰ চন্তক সেই চাৰিখন আপোনাৰ গাঁৱৰ মানুহ যদি ধৰে 20,000 মানুহ এই 20,000 মানুহে অবৈধ শিল খননৰ পৰা চলি আছে তেনেহলে আপোনাৰ চাৰিখন জিলাত যে 20 লাখ মানুহ আছে 20 লাখ মানুহে সেই চাৰিখন গাঁৱৰ 20,000 মানুহৰ কাৰণে আচলতে তেওঁলোকে ধ্বংসৰ গৰাহলৈ যাব লাগিব নেকি আজি 20 লাখ মানুহে মানে সেই চাৰিখন গাঁৱৰ মানুহে আপোনাৰ কথাটো কৈ আছো মই মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো কৈ আছো সেই চাৰিখন গাঁৱৰ মানুহে যিটো আপোনাৰ তেওঁলোকৰ জীৱিকাৰ পথ এই অবৈধ শিল খননৰ কাৰণে তেওঁলোকে চলি আছে বুলি যে কৈছে বাকি 20 লাখ মানুহ যে সাফাৰ হৈছে 20 লাখ মানুহ যে আজি আপোনাৰ বানত ককবকাবলগীয়া হৈছে তাৰ দায়িত্ব কোনে ল'ব সেই চ্যালেঞ্জটো আপোনালোকে লওক এতিয়া মানে সেই কথা কোনো কাৰণতে সমৰ্থনযোগ্য নহয় তেওঁলোকে যদি কোনোবা মানুহে অবৈধ শিল খননত জড়িত হৈছে সেইটো এতিয়াৰ পৰা কৰিব নোৱাৰিব বুলি আচলতে চৰকাৰী নিৰ্দেশ আহিব লাগে তাত যি ধৰণে আপোনাৰ মানুহৰ মৃত্যু হ'ল কেৱল তাত মৃত্যু হোৱা নাই নহয় আজি আপোনালোকে দেখিছে যে শিল খনন কৰা মানুহ তাতো মৃত্যু হৈছে বেলেগ শিল খনন নকৰা মানুহতো মৃত্যু হৈছে গতিকে শিল খনন নকৰা মানুহৰ দায়িত্বটো ল'বনে নাই তেওঁলোকৰ জীৱন যে আপোনাৰ এবাৰ গুচি গ'ল আপোনালোকৰ সেই কয়লা সিন্ডিকেট পাৰ্টিয়ে যিটো বান সৃষ্টি কৰিলে যিটো প্ৰলয়ংকাৰী বান সৃষ্টি কৰিলে তাৰ কাৰণেতো এতিয়া বহুত মানুহ আপোনাৰ কয়লা ব্যৱসায় নকৰা আপোনাৰ শিলৰ ব্যৱসায় নকৰা মানুহটো মৃত্যু হ'ল তাৰ দায়িত্ব আপোনালোকে ল'ব নাই তাৰ ক্ষতিপূৰণ আপোনালোকে দিব নাই সেই মৰি যোৱা মানুহজন আপুনি ঘূৰাই দিবনে নাই তেওঁতো শিলৰ খনন কৰা নাছিলে
বহুত মানুহ তেনেকুৱাও আছে গতিকে কোনো কাৰণতে আমি মুখ্যমন্ত্ৰীৰ বক্তব্য সমৰ্থন নকৰো আমাৰ মূল কথা হৈছে অবৈধ কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব অবৈধ শিল খনন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব তেওঁলোকক বিকল্প ৰাস্তা দিব লাগিব জীয়াই থাকিবৰ কাৰণে আজি নেপালী খুঁটি চন্তক আৰু শিলনিৰ মানুহক বিকল্প ৰাস্তা দিয়ক চৰকাৰখন এনেই আছে নেকি মানে এই মানুহবিলাকক তেওঁলোকে আজি মুখ্যমন্ত্ৰীয়ে নিজে আচলতে অবৈধ শিল খননটোক মানে কৰিব লাগিব বুলি এক প্ৰকাৰ তেওঁ ইংগিত দিয়াৰ নিচিনাই লাগিছে গতিকে সেই কথা আমি কেতিয়াও নামানো আমাৰ স্পষ্ট কথা যে এই অবৈধ শিল খনন আৰু কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ নহলে উজনি অসম আকৌ কিন্তু তছনছ হৈ যাব এইবাৰ এইটো আৰম্ভণিহে ইয়াৰ পাছত এটা ধ্বংসলীলা যে চলিব তাৰ উমান পোৱা গৈছে ইতিমধ্যে গতিকে এই মুহূৰ্তত আমি এটা কথা স্পষ্ট কৰি দিছো অবৈধ শিল খনন আৰু কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিবই মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে আচলতে অবৈধ কয়লা খনন আৰু শিল খননক লিগেলাইজ কৰিব খুজিছে সেইটো কথা আমি কেতিয়াও নামানো সেই কথা আমি স্পষ্ট কৰি দিছো